Secretary, do not. ইয়াত মানে সাঁতোৰ ভগৱান কিহৰ কাৰণে আনে মানে এই দিনটোতে দিনটোত খাত নমস্কাৰ এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল Paulvlogs। আৰু মানে আজিৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ শুৱালকুছিত অষ্টমী মেলা। আৰু অষ্টমী মেলা প্ৰায় 2 বছৰৰ মূৰত হৈছে, মানে 2 বছৰ কৰোণাৰ বাবে হোৱা নাছিল আৰু এই 2 বছৰৰ মূৰত হৈছে এইবাৰ। আৰু এইবাৰ বহুত ভাল লাগিব যাই পেলাই, সেইকাৰণে আপোনালোককো দেখাম বুলি ভাবিছোঁ এইবাৰ। তো বলক আৰু কিমান ভালকৈ মেলাখন হয় সকলো দেখাম আপোনালোকক। তো এতিয়া বলক যাওঁ। আৰু এতিয়া আমি ওলালোঁ গাইছ, আৰু মোৰ লগত যে আছে মনন আৰু দীপ, আৰু এই দুটা চেনেল ডিছক্ৰিপশ্যনত লিংকত আছে, চাব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব। এতিয়া মেলা লৈ যাই আছোঁ আমি। আৰু এই মেলালৈ আহিছিলোঁ মাত্ৰ, কিন্তু এই জাম চাওঁ একবাৰ, কিমান জাম হৈছে একদম ক'ব নোৱাৰোঁ। এইবিলাক আগলৈ যাই থাকোঁ, এইবিলাক বহুত জাম হৈছে দেই, বহুত জাম। আৰু এইবিলাক জাম চাই নাখোঁ, ডাইৰেক্ট জাম পাৰ হৈ পেলাই মেলা আহি পালোঁ। এই চাওক, পুৰা মিঠাইৰ দোকানৰ পৰা ষ্টাৰ্ট কৰিলোঁ মেলাৰ আৰম্ভণি। আৰু আগলৈ আৰু আছে এইখিনি, আৰু এইবিলাক চাওক মানে দিনটো ৰাতিপুৱা মানে বহুত বৰষুণ দিছে। আৰু ৰাতিপুৱা ইমান দেৰিকৈ দিয়া নাই, 9টা মানত দিছে, বহুত বেয়াকৈ বৰষুণ দিছে, তেতিয়া হৈছে। আৰু এইবিলাক চাওক, অষ্টমী বুলি ক'লে এইবিলাক মেইন, আৰু ধাৰা জাপি কিবা কিবি মেইন, আৰু এইবিলাক মানুহ চাওক। আৰু এতিয়া ভালদৰে আপোনালোকক জাপি আৰু এইবিলাক দেখুৱাই দিওঁ। এয়া চাওক, আৰু ইয়াত 7টা ভগৱান আনি ইয়াত থোৱা হয়, আৰু ইয়াত সকলো সেৱা কৰে। মই দেখুৱাই দিছোঁ কি কি ভগৱান আছে। আৰু এইটো হ'ল, মই ভালকৈ দেখাই দিছোঁ, হয়গ্ৰীৱ মাধৱ মন্দিৰৰ, এইটো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ। আৰু এইটো হ'ল কেদাৰৰ, আৰু ইফালে চাওক, সিফালে কি আছে। আৰু এইটো হ'ল কামেশ্বৰ, হয় কামেশ্বৰ। আৰু এইফালে অলপ তলত আছে, মই ভালকৈ অলপ তলত দেখি কৰি দেখুৱাই দিছোঁ। এইফালে আছে এইটো ভিংগেশ্বৰ এইটো। আৰু এইফালে আছে ধাৰেশ্বৰ, এই চাওক ধাৰেশ্বৰ। আৰু সেইফালে আছে সিদ্ধেশ্বৰ, আৰু সেইফালে আছে গণেশ। আৰু এই 7টাই ভগৱান ইয়াত আছে। ইয়াত মানে 7টা ভগৱান কিহৰ কাৰণে আনে মানে এই দিনটোতে দিনটোত খাতটাই গা ধুৱে তাৰপিছত ইয়াত সেই কৰা হয়। নিৰ্মাণ দিবচোন, আজি ঘটনা হ'ব আৰু নিৰ্মাণ দিবচোন, নিজে ভাগ ল'ব। ঠিক আছে। আৰু এতিয়া সেৱা চেৱা কৰা হ'ল, এতিয়া অলপ মেলাখন দেখাওঁ আপোনালোকক, বলক। আৰু ইহঁতে ভলেণ্টিয়াৰৰ কাম পাইছে, চাওঁ কিনে কি আছে, কি লেখা আছে, স্বেচ্ছাসেৱক দে থাক, ঠিকে আছে, ভালকৈ কৰি থাক পুৰা। আৰু 2টামান ভগৱান অনা নাছিলে সেইবাবে, আৰু এতিয়া আনি আছে লাহে লাহে। এয়া চাওক কি ধুনীয়াকৈ আনে, একদম ভালকৈ মানে বজাই চজাই একদম ভগৱানটো ভালদৰে আনে। ইয়াৰ পৰা সকলোৱে সেৱা কৰি লওক। মেলাটো চোৱা দূৰৰ কথা, কিন্তু এইখিনি যিমানখিনি ভাল লাগে এইখিনি চাই পেলাই, এইখিনি আৰু ক'ব নোৱাৰোঁ। আৰু মেলাৰ বেলেগ কথা, কিন্তু এইখিনিয়ে বহুতখিনি মেইন, আৰু এইবিলাক চালে ভাল লাগে। আৰু এতিয়া
আৰু মানে আমাৰ ইয়াত এটা লগৰ ছোৱালী হৰাইছে, সেইবাবে আমি ইয়াত অনুসন্ধান ক্ষেত্ৰত আমি তাক কৈ দিওঁ আমাৰ লগৰ ছোৱালীটোৰ নামটো ইয়াত কৈ দিব আৰু সি আহি যাব আমাৰ ঘৰত। চাউল সুমন বসুমতাৰী তোমাক বিচাৰি দুইজন বন্ধু অনুসন্ধান কাৰ্যালয়ত অপেক্ষা কৰি আছে। তুমি য'তেই থাকা কিয় দুইজন বন্ধুক লগ ধৰা। আৰু আমি পূৰা মেলাৰ ভিতৰলৈ আহিলোঁ আৰু এইবিলাক চাওক কিমান কি আছে, আইচক্ৰীমৰ পৰা আদি কৰি খেলাৰ পৰা আদি কৰি খেলা ধূলাৰ বস্তু আদি কৰি ফুচকা আদি কৰি মানে সকলো বস্তু আছে। আৰু এতিয়া কাপোৰৰ দোকানৰ মাজলৈ সোমালোঁ আৰু এই পিছফালে মানুহ চাওক কিমান মানুহ এতিয়া। আৰু এতিয়া কাপোৰৰ দোকানৰ মাজে মাজে আমি যাওঁ বলক এতিয়া। আৰু এনেকৈ আমি যাই আছোঁ বঢ়িয়াকৈ একদম মানুহৰ মাজে মাজে ঘূৰি ভিডিঅ' কৰি সকলোৱে একদম ফূৰ্তি বাৰ্তা কৰি যাই আছোঁ। আৰু এতিয়া কাপোৰৰ দামবিলাক চাবচোন, সঁচা নে মিছা নাজানো। এয়া চাওক 50 টকাত 100 টকাত এইগিলা দিব, 150 টকাত এইগিলা দিব, 50 টকা মানে চবতে সেয়ে আৰু 50, 100, 150, 50, 100, 150 সেয়ে আৰু বেলেগ নাই। আৰু এতিয়া আহি পালোঁ খেলা বস্তুত দেখি অলপ, আৰু আপোনালোকক দেখাওঁ এইবিলাক চাওক। এইবিলাক খেলা আগতে ইয়াতে আহি আগতে মা যেতিয়া খুজিছিলোঁ কিবা দি পিষ্টল দি গাড়ী দি কিবা এইগিলা খুজিছিলোঁ। আৰু এতিয়া তোৰ কাৰণে বঢ়িয়া মনোজ তোৰ পাণ্ডাটো তই যি হৰাইছিল এইটো লাগে নকৌ নালাগে এতিয়া মনোজ বিহু আহিছে ঢোল নালা নেকি? ভুল নালাগে, ঘৰত আছে। এই চাওক কি মস্ত ঢোল এটা আছে। এই চাওক তহঁতে কি একো নাখা নেকি? এই অলপ পিছত খাই আছোঁ। ৰাতিপুৱা কি ভাতকেইটা খাই আহিছোঁ গোটাইগিলা, সেইকাৰণে এতিয়া একো খাব ভোক লগা নাই। আৰু এতিয়া আহিছোঁ এতিয়া অলপ এইফালে চাওক কি আছে এতিয়া বৰ্তমান দেখাই যাওঁ আপোনালোকক। আৰু এয়া আদা নেহুৰৰ দোকানবিলাক আছে, তেতেলীৰ আছে, কিবা কিবি আছে। আৰু এইবিলাক মানে এই যোনখন বালাখান এই বালাত দেখি এইবিলাকে বিকা হয় মানে এইখিনিত। আৰু এইখিনিত আগতে দেউতাৰ লগত আহিলে বহুত দেৰি হৈ যায়, মানে এইখিনিতে থকা যায় বহুত দেৰিলৈকে, কাৰণ দেউতাই এইবিলাক কিনি থাকেতো ঘৰৰ বস্তুবিলাক, ঘৰৰ বাজান মানে খাদ্যবিলাক। আৰু ইয়াত আছে তৰমুজ গৰমৰ দিন আহিলে কিন্তু বৰষুণো দি আছে, ঠাণ্ডাও লাগি আছে, মানে তৰমুজটো নি পেলাই থৈ দিয়া পাৰি, কিন্তু থৈলেও বেয়া হয় নহয় এইফালে, সেইকাৰণে এক গিলাচ খাই যাওঁ বুলি ভাবিছোঁ ইয়াত। দাদা এই কিমান? দাদা এই 10 আছে, বেছি নহয় আছে আৰু কোনে চেল্ফি উঠিছে? মই কেনেকুৱা সোৱাদটো কেনেকুৱা? আৰু এই মোৰ দাদাক ইমান ভালকৈ চিনি নাপাওঁ, কাৰণ লগৰ পৰা চিনি। আৰু দাদাৰ বোলে এখন ধাৰাবাহিক আহি আছে যোন নুকুৰে মাতে, 16 মে'ৰ পৰা ৰেঙনি চেনেলত আহি আছে যোন নুকুৰে মাতে। ৰেঙনিত সকলোৱে চাব, বহুত ধুনীয়া কৰিব। থেংক ইউ। মানুহ বিচাৰে যেতিয়া ইয়াত আহি যাওক, মানুহক তামাম পাব। আৰু ইয়াত মানুহে অকল মানুহ 2 বছৰ এতিয়া হোৱা নাই অষ্টমী, সেইবাবে বহুত ভাল লাগিছে। আৰু বহুত দেৰিৰ পৰা মেলা চাই আছোঁ। এতিয়া কিবা এটা খাই লওঁ। আৰু আমি বেলেগ বস্তু নাখাওঁ, আমি পৰঠা খাই ভাল পাওঁ। আমি পৰঠা অৰ্ডাৰ দিছোঁ। তোৰ আহিবা নাই? আহিবা নাই। আৰু এতিয়া গাইছ আমি জিলাপি কিনো, জিলাপি খাবৰ বাবে। তো 20 টকাৰ কিনিছোঁ, বেছি কিনা নাই। আৰু গাইছ মেলা বুলি ক'লে জিলাপি মানে এইকাৰণে জিলাপি আনিছোঁ। এতিয়া একেলগে খাম। দুটা ফটো উঠি আছে, ফটো তহঁতৰ এখন চবে গোটাই লৈ ল'লি দেখোন দি। এই জিলাপি চোৰ 20 টকা আছিল। খা অঁ মোৰ কাৰণে নেৰবি। আৰু গাইছ জিলাপি খাই এণ্ড কৰোঁ আৰু ভিডিঅ'টো।